কবিতাৰ শিৰোনাম ৰক্তাক্ত ৰুমাল। কবি দিগ্বিজয় নাথ, পাঠ উদয়ন নাথ। জগবন্ধু মাষ্টৰ, জীয়েক তৰালি। দুজন ল'ৰা, মাত্ৰ এজনী এই ছোৱালী, নাম তৰালি। মাতিছিলোঁ এটাই সৰু সৰু বুলি। কোৱালিটি নথকা নহয়, ফাৰ্ষ্ট ক্লাছ MSc তাই। তাক পঢ়ুৱাবৰ বাবে দেউতাইও কমখন কৰা নাই। মই ৰামেকা, ঠেলাৱালা, তাইৰে ডাঙৰ ভাই। পঢ়া হাং কৰি তাইও এনে বহি থকা নাই। স্বাৱলম্বিতাৰ উদাহৰণ সমাজেহে ক'ব ভাই। তৰ্কিবই নোৱাৰিলোঁ। কিমান বুজালোঁ নালগে যাবা, নাচবি তই। হাতত অস্ত্ৰ ল'লেই সমস্যাৰ সমাধান নহয়। সমগ্ৰ জাতি হত্যা গুজৰিব লাগিব। সমন্বিত প্ৰতিবাদেহে সুখকৰ চকু মেল খুৱাব। নাই, নামানিলে। তিৰাশীতেই গুপুতে যি আঁতৰি গ'ল, পুনৰ উভতি নাহিল। কাগজৰ টুকুৰা এটি, কেইটামান শব্দ, সুখক, শোষিত, মুক্তি, স্বাধীনতা, জাতি হত্যাৰ স্থায়িত্বতা। মোৰ ঠেলাৰ চকৰি ঘূৰাবই লাগিব। শব্দৰ উত্তৰ, অৰ্থ। তাইৰে চিন্তাত অকালতে বাৰ্ধক্যৰ কাষচপা মিলিটেৰীৰ বুটৰ গছকত বুকুৰ দুডালকৈ হাড় হেৰুৱা মা। সৌ-সিদিনাৰ বাতৰি কাকত, ভূটান, ঘন জংঘল, ফুল কোমলীয়া শিশুৰ ৰক্তাক্ত মৃতদেহ। স্তব্ধ হ'ল মোৰ ঠেলাৰ চকৰিৰ দ্ৰুতগতি। কৰ্ণগছৰ হ'ল, সৰুতে সৰু কাকা জাকৈ বৈ দিছিলি, পোৱন মাছ মাৰিবৰ আশেহে ঐ ৰাম। তাই আছে নাই নাজানো, কিন্তু দৃঢ় বিশ্বাস, বগা সূতাৰে কাকা শব্দটো গুঠি লোৱা তাইৰ ৰক্তাক্ত ৰুমালখনি আজিও নিশ্চয় শীতত সেমেকি থকা ঘাঁহনিৰ ওপৰত সজীৱ হৈ পৰিয়ে আছে। ধন্যবাদ।